ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। আৰু আজি মোৰ মথুৰাত প্ৰথমটো দিন, গতিকে এতিয়া সন্ধিয়া 7 বাজিবৰ হ'ল আৰু আমি যাম মথুৰাৰ হলি গেটলৈ। আৰু সন্ধিয়া 7 বাজি যোৱাৰ লগে লগে হলি গেটত আৰম্ভ হয় আৰতি। গতিকে এতিয়া নাজানো তাত গৈ আৰতি দেখা পাওঁ নে নাপাওঁ, কিন্তু যিহেতু ওলাইছোঁ যাবলৈ, গতিকে মই মোৰ ব্লগটো ইয়াৰে পৰা আৰম্ভ কৰিম আৰু আপোনালোকক দেখাই যাম। চাই থাকিব ভিডিঅ'টো আৰু বলকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মথুৰাত এতিয়া বহুত গৰম আচলতে, গতিকে ইয়াত বৰষুণৰ পৰিমাণ খুবেই কম। আৰু এতিয়া যিহেতু শুনিছোঁ অসমত, দেখিছোঁ আচলতে মোবাইলত, অসমত বহুত ডাঙৰ বানপানী আহিছে আৰু প্ৰথমবাৰ এনেকৈ বানপানী দেখিছোঁ বুলি ক'লে ভুল নহ'ব, কাৰণ জন্মৰ পৰা এতিয়ালৈকে ডাঙৰ হ'লোঁ। আমাৰ ফালে মানে ইমান ডাঙৰ বান নহয়, কিন্তু এইবাৰ সঁচাকৈ খুব দুখ লগা পৰিস্থিতি হৈছে। কিন্তু ইয়াত থকা বাবে মই সেইটো অনুভৱ কৰিব পৰা নাই, যদিও মোবাইলত দেখি খুব বেয়া লাগিছে আচলতে। আৰু এতিয়া আমি হলি গেটৰ মূল দুৱাৰ পাইছোঁ এইখন, আৰু এইখনৰ তলেৰে আমি সোমাই যাম। আৰু বহুত দীঘল হয় আচলতে গলিটো, আৰু এতিয়া ইমান মানুহ ভিৰ হয় আচলতে সন্ধিয়া টাইমত। এইখিনি সময়ত বহুতেই মানে ওলাই আহে আৰু সকলোৱে তাত গৈ আৰতিত ভাগ লয়, আৰু কিছুমানে বজাৰ কৰিবলৈ বা কিছুমানে ফুৰিবলৈ এনেদৰে অহা দেখিবলৈ পোৱা যায়। খুব এটা শান্তিৰ পৰিৱেশ ইয়াত, কোনো ধৰণৰ মানে সকলো মিলা প্ৰীতিৰে থাকে আচলতে। আৰু আজি আহিছোঁ প্ৰথম ওলাই গধূলি সময়ত, খুবেই ভাল লাগিছে। আৰু এনেকুৱা পৰিৱেশ প্ৰথমতে দেখা নাছিলোঁ বা এনেদৰে অহাও নাছিলোঁ। চ' এতিয়া গৈ আছোঁ মেইন মন্দিৰলৈ, আৰু তাত একেলগে যমুনা নৈখনো আছে। একেলগে আপোনাক যমুনা নৈখনো দেখুৱাম, আৰু কেনেদৰেনো আৰতি কৰা হয় বা মানুহৰ সমাগম কেনেকুৱা দেখা যায়, গোটেইখিনি এই ব্লগটোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। লগতে বিভিন্ন দেশী বিদেশী পৰ্যটকো ইয়াত আহে বুলি শুনিছোঁ বা দেখিছোঁ, গতিকে দেখিবলৈ পাম, আপোনালোককো দেখাই যাম আৰু চাই থাকিব ভিডিঅ'টো। আৰু এয়া মূল দুৱাৰখন পালোঁ, মানে যমুনা নৈৰ ঘাটলৈ যোৱা। আৰু ইয়াত অৱশ্যে গাড়ী নাযায়, গতিকে গাড়ীখন পাৰ্ক কৰিব লাগিব। ইয়াৰ ভিতৰেৰে খোজকাঢ়ি যোৱা হয়। আৰু এইবোৰ হৈছে মন্দিৰৰ মানে দোকান, ভগৱানৰ মূৰ্তিৰ দোকান, বিভিন্ন ধৰণৰ আছে ইয়াত দোকানত মূৰ্তিবোৰ। লগতে এই সকলোবোৰ মিঠাইৰ দোকানকে আদি কৰি বিভিন্ন ধৰণৰ দোকান ইয়াত দেখিবলৈ পোৱা যায়। আমি এতিয়া গৈ আছোঁ হলি গেটৰ ভিতৰত সোমাইছোঁ, আৰু ইয়াত গাড়ী মানে লৈ যোৱা নহয়, গতিকে গাড়ীখন পাৰ্ক কৰিলোঁ। আৰু এতিয়া এনেকৈ যাই আছোঁ খোজকাঢ়ি, আৰু দেখাই আছোঁ আপোনালোকক। এইবোৰ এটা মন্দিৰ হয়, ইয়াৰ ভিতৰে এইটো নেকি যমুনা নদী? আহি পালোঁ হলি গেটৰ ভিতৰ চৰা, আৰু এইটো হ'ল যমুনা নৈ। ইয়াত দেশী বিদেশী পৰ্যটক আচলতে ভিৰ কৰে, আৰু খুব সৌভাগ্য বুলি ক'ব লাগিব মই আহিছোঁ। আৰু এটা বস্তু দেখাই আছোঁ আপোনালোকক, এইবোৰ কি বান্দৰ, বা বহুত বান্দৰ আছে ইয়াত। আৰু এই নদীটোৱে অকণমান দেখাই দিছোঁ, এতিয়া গধূলি সময়, গতিকে খুব ভাল লাগে। আৰু এয়া হৈছে
মন্দিৰৰ ভিতৰ ভাগ আৰু খুব ধুনীয়াকৈ আচলতে ৰখা হৈছে, খুব পৰিষ্কাৰকৈ ৰখা হৈছে আৰু ভিতৰত সোমাই খুবেই ভাল লাগে আৰু বহুত মানুহ আহে, আচলতে ভক্তসকল আহে আৰু আমিও এনেদৰে সোমাই গ'লোঁ মন্দিৰৰ ভিতৰত আৰু খুব ভাল লাগিছে। এটা পবিত্ৰ পবিত্ৰ অনুভৱ হয় ইয়াৰ ভিতৰত সোমালে আৰু খুব এটা একদম ভাল লগা আৰু সময় বুলি ক'ব লাগিব এইখিনি সময়। আৰু অকণমান সময় পাছতে আৰতি আৰম্ভ হ'ব। আমি আহি গম পালোঁ যে আৰতি এতিয়ালৈকে আৰম্ভ হোৱা নাই, গতিকে দেখিবলৈ পাম আৰতি। আৰু এতিয়া সন্ধিয়াৰ আৰতি শেষ হ'ল। খুব ভাল লাগিছে আচলতে, ইমান মানুহ আৰু ইমান মানে সঁচাকৈ বহুত ভাল লাগিছে আৰু একচুৱেলি সৌভাগ্য বুলি ক'ব লাগিব যে আমি আহি সন্ধিয়া আৰতি পালোঁ, এনে মানুহ নাপায়ে। আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট কৰি দিব আৰু লগতে যদি আপুনি মোৰ চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই, শুভৰাত্ৰি।